আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম ছয়গাঁও মহাবিদ্যালয়ৰ পিজি এডমিশ্যনৰ বিষয়ে এই ছয়গাঁও মহাবিদ্যালয়ৰ কি সাবজেক্টত পিজি কৰিব পাৰি তাতে সিট কিমান আছে এডমিশ্যন ফিজ কিমান অনলাইন এপ্লাই কেতিয়া আৰম্ভ হ'ব মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব তাৰপিছত এডমিশ্যন কেতিয়া হ'ব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক ছয়গাঁও কলেজৰ পিজি এডমিশ্যনৰ নটিফিকেশ্যনখন দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াতে চাওক আপোনালোকে দেখা পাইছে এডমিশ্যন নোটিছ ফৰ MA ফাৰ্ষ্ট ছেমিষ্টাৰ সেশন 2024-25 ফ্ৰম ছয়গাঁও কলেজ ছয়গাঁও অৰ্থাৎ কামৰূপ ডিষ্ট্ৰিক্টৰ যি ছয়গাঁও আছে ছয়গাঁৱত এই কলেজখন অৱস্থিত আৰু ইয়াৰে যি এডমিশ্যনৰ নোটিছ MA এডমিশ্যন নোটিছ আজি প্ৰকাশ পাইছে অৰ্থাৎ 1 আগষ্ট তাৰিখে ইয়াতে প্ৰকাশ পাইছে বুলি আপোনালোকে দেখা পাইছে ইয়াতে কৈছে যে এইটো হয় আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজ হয় যিসকল ষ্টুডেণ্টে GU এণ্ট্ৰেন্স এক্সাম দিছিলে তেওঁলোকে ছয়গাঁও কলেজত MA আছামিজ প্ৰগ্ৰামৰ কাৰণে এপ্লাই কৰিব পাৰে অৰ্থাৎ ছয়গাঁও কলেজত এটা সাবজেক্টত MA কৰিব পাৰে আৰু সেই সাবজেক্টটো হ'ল এছামিজ সাবজেক্ট অৰ্থাৎ এছামিজত আপোনালোকে ছয়গাঁও কলেজত MA কৰিব পাৰিব তাৰপিছত কৈছে ইয়াতে অনলাইন এডমিশ্যন লিংকটো হ'ল এইটো দিয়া আছে soigaoncollege.in www.soigaoncollege.in চ' এইটো ৱেবছাইটত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব তাৰপিছত আহিছোঁ যে ইয়াৰ অনলাইন এপ্লাই কেতিয়া আৰম্ভ হ'ব ডেট অফ অপেনিং অনলাইন ফৰ্ম 2 আগষ্ট তাৰিখে অনলাইন এপ্লাই আৰম্ভ হ'ব লাষ্ট ডেট হ'ল 7 আগষ্ট তাৰিখে মেৰিট লিষ্টটো প্ৰকাশ পাব 8 আগষ্ট তাৰিখত এডমিশ্যন হ'ব সেই একেদিনে 8 আগষ্ট তাৰিখে আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু এডমিশ্যনৰ ফিজ হ'ল 10,000 পাৰ ইয়াৰ অৰ্থাৎ MA এছামিজ কোৰ্সত আপোনালোকে যদি ইয়াতে এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে পাৰ ইয়াৰ 10,000 অৰ্থাৎ টোটেল কোৰ্স ফিজ যেটো যাব আপোনাৰ টোটেল কোৰ্স ফিজ হ'ব 20,000 বাকি আপোনাৰ হোস্টেল ফিজ নাইবা ফৰ্ম ফিলআপ ফিজ সেইবিলাক এক্সট্ৰা থাকিব চ' এইখিনি আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'ত দিয়া ইনফৰমেশ্যনখিনি পাই আপুনি সুখী হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপুনি চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ জয় আই অসম জয় হিন্দ